অৱশেষত সত্যৰ ৰহস্য ফাদিল। বন্ধুসকল, আপোনালোকে সকলোৱে জানে ধেমাজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক এটা নৰপিশাচে কিদৰে ৰাস্তাৰ মাজতে ঘপিয়াই ঘপিয়াই হত্যা কৰিছিল আৰু সেই হত্যাৰ প্ৰেমৰ বাবে হয় বুলি ছ'চিয়েল মিডিয়াত ইতিমধ্যে চৰ্চিত আছে। কিন্তু ইয়াৰ আৰু ৰহস্য প্ৰেম নহয়। প্ৰেম হ'লে কেতিয়াও মানুহে মানুহক হত্যা কৰিব নোৱাৰে। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। নন্দিতা শইকীয়াই মৰিধল মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ দিনাই পৰা ৰিণ্টু শৰ্মা নামৰ এই নৰপিশাচটোৱে বাৰে বাৰে তাইক ভাল পাবলৈ সুধি আমনি কৰিছিল। কিন্তু পঢ়াৰ প্ৰতি ধাউতি থকা নন্দিতা শইকীয়াই প্ৰেম ভাল পোৱাৰ পৰা বহু দূৰত আছিল। তেখেতৰ লক্ষ্য আছিল জীৱনত কিবা এটা কৰি খোৱা। জানিব পৰা মতে নন্দিতা শইকীয়াই যদি বজাৰ কৰিবলৈ যায়, ৰিণ্টু শৰ্মা নামৰ সেই নৰপিশাচটোৱে পিছে পিছে গৈ তাইক আমনি কৰিছিল। হোষ্টেলত থাকোঁতেও ফোন কৰি কৰি বাৰে বাৰে মানসিক নিৰ্যাতন চলাইছিল ৰিণ্টু শৰ্মা নামৰ এই নৰপিশাচটোৱে। অৱশেষত বাৰে বাৰে ভাল পাবলৈ জোৰ কৰাৰ পিছত নন্দিতা শইকীয়াই মাক দেউতাকক লগ কৰিবলৈ ক'লে আৰু মাক দেউতাকে সেই ল'ৰাজনৰ স্বভাৱ চৰিত্ৰৰ কথা গম পাই এই যি প্ৰস্তাৱ নাকচ কৰিছিল। জানিবলৈ পোৱা মতে তাৰ পিছতো নন্দিতা শইকীয়াক ফোনত বা যিকোনো প্ৰকাৰে ধমকি দিছিল যে তোৰ মা দেউতাই বহুখিনি মোক অপমান কৰিছিল আৰু মই প্ৰতিশোধ ল'ম, হত্যা কৰিম। এনে ঘটনা ঘটাৰ পিছত নন্দিতা শইকীয়াৰ পিতৃ মাতৃয়ে ভাবিলে যে সেইখন মহাবিদ্যালয়ৰ পৰা অন্য এখন মহাবিদ্যালয়লৈ অনা যায়, কিন্তু কিছুমান সমস্যাৰ বাবে ট্ৰান্সফাৰ কৰিব নোৱাৰিলে আৰু অৱশেষত সেই নৰপিশাচৰ হাতত ৰাস্তাৰ পৰীক্ষাৰ্থী ওলাই অহাৰ পিছতে হত্যা কৰিবলৈ সক্ষম হ'ল। সঁচাকৈ ই এটা দুখৰ কথা। গতিকে এতিয়া অসম চৰকাৰে তাক কি শাস্তি দিয়ে সেইটো এটা লক্ষণীয় বিষয় হ'ব। অৱশেষত আমি ক'ব পাৰোঁ যে এই হত্যা প্ৰেমৰ বাবে নহয়, এই হত্যা কেৱল প্ৰতিশোধ। কাৰণ প্ৰেমৰ বাবে কোনোবাই কাৰোবাক হত্যা কেতিয়াও কৰিব নোৱাৰে। গতিকে ৰিণ্টু শৰ্মাক অতি সোনকালে ফাঁচি দিবলৈ আমি এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাইছোঁ চৰকাৰক। গতিকে আপোনালোকে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।